গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যম। এই সংবাদ মাধ্যমত নৰ্থ ইষ্ট নিউজ আছাম আজি নৱতম সংযোজন। এই নৱতম সংযোজনে সত্য নিষ্ঠা আৰু আস্থা লৈ মানুহৰ মাজত সততাৰ পৰিচয় দি মানুহক জনসাধাৰণক সকলো ধৰণৰ খবৰ ডালে দিয়ক, আগবাঢ়ি যাওক। যিহেতু গণতন্ত্ৰত যেনেকৈ বিৰোধীক আমি যেনেকৈ এক গণতন্ত্ৰৰ সুস্থ গণতন্ত্ৰৰ কাৰণে বিৰোধীৰ দৰকাৰ, ঠিক একেদৰেই গণতন্ত্ৰত যদি প্ৰকৃত গণতন্ত্ৰ ৰক্ষা কৰিবলগীয়া হয় সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু যি আজি এই নৰ্থ ইষ্ট নিউজ আছাম ইয়াত গুৱাহাটীত নতুনকৈ আজি জন্ম হৈছে, ভূমিষ্ঠ হৈছে। প্ৰতিটো সংবাদ মাধ্যমক একোটা ভূমিষ্ঠ হোৱা সন্তান বুলি কোৱা হয়। ঠিক তেনেকৈ আজিকে সন্তান সদৃশ এই নিউজ চেনেলটোৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ সৎ নিষ্ঠা আৰু সততাৰে ৰাইজৰ মাজত সকলো ধৰণৰ খবৰ ৰাইজৰ ডালৰে দিয়ক, ৰাইজে আঁকোৱালি ল'ব। আৰু য'ত সংবাদ মাধ্যম থাকে তাত জনতাৰ কণ্ঠ সদায় থাকে। জনতাৰ কণ্ঠ হৈ নৰ্থ ইষ্ট আছাম নিউজে সকলো সময়তেই জনতাৰ লগত কাষত থিয় হওক, তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু অনাগত সময়ত মোৰ বিশ্বাস নৰ্থ ইষ্ট নিউজ আছামে অসমৰ সংবাদ জগতৰ মাধ্যমত সংবাদ মাধ্যমক এক উজ্জ্বল চেনেল ৰূপে উদ্ভাসিত হ'ব পাৰিব। পুনৰবাৰ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। সত্য বিশ্বাস আৰু সততাৰে ৰাইজৰ স্বাৰ্থ নৰ্থ ইষ্ট নিউজ আছাম।